মই সকলোকে মঞ্চ আৰু গ্ৰীণ ৰুম খালী কৰি দৰ্শকৰ সন্মুখত বহিবলৈ আহ্বান জনাইছোঁ। এতিয়া আমাৰ উদযাপন সমিতিৰ হৈ আমাৰ মুখ্য ব্যৱস্থাপক সিদ্ধান্ত ৰংপুৰ বৰুৱা, উপদেষ্টা যোৰহাটৰ প্ৰাক্তন বিধায়ক শ্ৰী ৰাণা গোস্বামী ডাঙৰীয়া আৰু আমাৰ আয়োজক সমিতিৰ সম্পাদকদ্বয় পাৰ্শ্বজ্যোতি বৰা আৰু বিজয় শংকৰ বৰা, আনুষ্ঠানিকভাৱে লগতে কাৰ্যকৰী সভাপতি মনোজ কুমাৰ বৰা, শিল্পীগৰাকীক যোৰহাটবাসীৰ হৈ আন্তৰিক শুভকামনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আহ্বান জনাইছোঁ। এয়া আমাৰ মৰমৰ যোৰহাটৰ তথা অসমৰ গৌৰৱ, যোৰহাটৰ নাম বিশ্বৰ মুখত উজ্জ্বল কৰা যোৰহাটবাসীৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে আমাৰ যোৰহাটবাসীৰ হৈ শ্ৰী ৰাণা গোস্বামী ডাঙৰীয়া, সিদ্ধান্ত ৰংপুৰ বৰুৱা, মনোজ বৰা, পাৰ্শ্বজ্যোতি বৰা আৰু বিজয় শংকৰ বৰদলৈ। মই সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মৰমৰ শিল্পীগৰাকীৰ হাতত আমি মঞ্চ এৰি দিছোঁ। সকলোকে আমি দৰ্শকৰ শাৰীত বহি অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া মই সকলোকে অনুগ্ৰহ কৰি ষ্টেজ সম্পূৰ্ণ আমাৰ মনত খালী কৰি মৰমৰ শিল্পীগৰাকীক ষ্টেজ এৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।